হেতু আনবক্সিং কৰিবলগীয়া ফোনটো সক VIVO Y12s 3GB RAM 32GB ROM আছে এই ফোনটোত আনবক্সিং কৰাৰ আগতে কৈ দিছো এই ফোনটোত 5000 mAh বেটাৰীৰ লগতে সাইড মাউন্টেড ফিংগাৰপ্ৰিন্ট সেন্সৰ পোৱা যায় সাইডে আপোনালোকে 13 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেলৰ দুটা ক্যামেৰা পাব আৰু ফ্ৰন্ট সাইডে 8 মেগাপিক্সেলৰ এটা ক্যামেৰা পাব এতিয়া মই আপোনালোকক এই ফোনটোৰ ক্যামেৰাৰে মৰা কেইকপিমান ফটো দেখুৱাই দিছো চাই লওক যদি আপোনালোকে আজিৰ ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব